নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব পেজ দ্য বিনোদ ক্ৰিয়েশ্যন আৰু মই আজি আকৌ এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদিহে আপুনি মোৰ পেজত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে অনাগত দিনত মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপুনি পাই থাকে। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ক্লিক বেইট। এই ক্লিক বেইটনো হয় কি? হয়তো কিছু লোকে শুনিছে ক্লিক বেইট, কিন্তু কিছু লোকে হয়তো শুনা নাই। চ' যিসকলে শুনিছে বাৰু, কিন্তু যিসকলে নাই শুনা তেখেতসকলৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। ক্লিক বেইটটো হয়নো কি বা ক্লিক বেইট ক'ত ব্যৱহাৰ কৰা হয় বা আমি কাক ক্লিক বেইট বুলি কওঁ। চ' এই বিষয়ে মই সবিশেষ জনাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাবলৈ চেষ্টা কৰিব, তেতিয়া বুজি পাব আপোনালোকে আচলতে ক্লিক বেইট হয় কি। সাধাৰণ ভাষাত ক্লিক বেইট হৈছে কোনো এজন লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে যদি আন এজন লোকক যে বেলেগ এটা নাম কৈ পিনি বস্তু এটা বেলেগ এটা বিষয় বিৱৰণ দি পিনি বেলেগ এটা বস্তু দেখায় বা বেলেগ এটা বস্তু দিবলৈ চেষ্টা কৰে, তাকে ক্লিক বেইট বুলি কোৱা হয়। আপোনালোকে ভিডিঅ'টোৰ ফাৰ্ষ্ট থাম্বনেইল চাওক না, ওপৰৰ যিটো কভাৰ পেজ সেইটো চাওক। ইয়াত কি লিখিছে চাওক না, ডিম্পু বৰুৱাৰ আচল ৰূপ, ইমান অশ্লীল ভাষা ডিম্পুৰ মুখত। এতিয়া ভিডিঅ'টোত কি আছে বাদ দিয়ক, থাম্বনেইলটো চাইয়ে মানুহে এনেকৈ ভাবিছে যে ডিম্পু বৰুৱাই কিবা এটা কৰিছে। সাধাৰণতে কি হয়, আজি হাই স্পীড ইণ্টাৰনেট যুগত কিছু লোকে আজৰি থকা সময়ত নিজৰ মনোৰঞ্জনৰ বাবে ইউটিউব চায় বা কিছু লোকে কিছুমান তথ্য সংগ্ৰহ কৰিবৰ বাবে বা কিছুমান টেকনিকেল ভিডিঅ'বিলাক চায় বা কিছুমান জেনেৰেল নলেজৰ ভিডিঅ'বিলাক চায়। কিন্তু এইখিনিতে কি হয়, যেতিয়া আপুনি আজৰি থকা সময়ত বা আপুনি কিছু তথ্য ল'বৰ বাবে সেই ইউটিউব পেজত গৈ টাইটেলত সেই বিষয়টোৰ পৰা চাৰ্চ কৰিব, তেতিয়া একেটা নামৰে আপুনি এখন দীঘলীয়া লিষ্টত সেই ভিডিঅ'বিলাক আপুনি দেখা পাব। আৰু কিছু লোকৰ ভিডিঅ'বিলাক এনেধৰণে টাইটেল দিয়া থাকে বা এনেধৰণে থাম্বনেইল বনোৱা থাকে, তাক হয়তো আপোনাৰ সকলোতকৈ আগে ক্লিক কৰিবলৈ মন যাব। আৰু ক্লিক কৰাৰ পিছতে আপুনি দেখা পাব যে আপুনি যিটো বস্তুৰ ওপৰত বা যিটো বিষয়ৰ ওপৰত আপুনি ভিডিঅ'টো চাব বিচাৰিছিলে সেই ভিডিঅ'টো নাই, তাত অন্য কিবাহে দিয়া হৈছে। তাৰে কিছুমান মই ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' এনেকুৱা ভিডিঅ'বিলাক কি হয়, আপোনাৰ ভিউৱাৰজনে কি হয় অলপ চাই পিনি চোৱাৰ পাছত ভাবে যে এইটো ভিডিঅ' মনে বিচৰা ভিডিঅ'টো নহয়। চ' কি হয়, অলপ চাই যেতিয়া নিজৰ পচন্দৰ ভিডিঅ'টো নহয়, তেতিয়া সেইটো অলপ চাই ক্লিক কৰিয়ে অলপ চোৱাৰ পিছতে সেই ভিডিঅ'টো ক্ল'জ কৰি দিয়ে বা কাট কৰে বা বন্ধ কৰি দিয়ে বা অন্য এটা ভিডিঅ'লৈ গুচি যায়। চ' সেই ক্লিক কৰি অন্য এটা ভিডিঅ'লৈ যোৱা প্ৰচেছটোকে সাধাৰণতে ক্লিক বেইট বুলি কোৱা হয়, ক্লিক বাইট। এতিয়া এই ক্লিক বেইটবিলাক ইউটিউবাৰবিলাকে কিয় ব্যৱহাৰ কৰে? নিশ্চয়কৈ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে বা নিজৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ বঢ়াবৰ বাবে। এই ভুল থাম্বনেইল বা টাইটেলবিলাক ব্যৱহাৰ কৰি ইউটিউবাৰবিলাকৰ কিবা লাভ হয় জানো? নিশ্চয়কৈ নহয়। কাৰণ মই এজন ইউটিউবাৰ আৰু মই হ'ব পাৰে মই এতিয়া নতুন ইউটিউবাৰ আৰু মোৰ ছাবস্ক্ৰাইবাৰ নিচেই নগণ্য। অসমৰ এনে ইউটিউব চেনেল আছে যে তাহাঁতৰ মোতকৈ হাজাৰ গুণে ছাবস্ক্ৰাইবাৰ আছে আৰু তাহাঁতৰ ভিডিঅ' আপলোড দিয়া এঘণ্টাৰ পিছতে হাজাৰৰ ওপৰত ভিউৱাৰ্ছ বাঢ়ি যায়। কিন্তু এতিয়া আমি চকুৰ আগতে দেখি থকা এজন ৰ'ষ্টাৰ, হয়তো সকলোৱে জানে, যোনে আপোনালোকে ইউটিউব চাইছে যদি আপোনালোকৰ ইউটিউবৰ প্ৰথম স্ক্ৰীণতে হয়তো সেইজনৰ নামেই ওলায়, যিহেতু নেকি তেখেতে বহুত ওপৰলৈ উঠি গ'ল, ৰ'ষ্ট কৰি বহুত ওপৰলৈ উঠি গ'ল আৰু তেখেতৰ থাম্বনেইলবিলাক এনেকৈ ব্যৱহাৰ কৰে যে তেখেতসকলে যে আজিকালি বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা আদি কৰি, সৰু মানে কি হ'ল যি 8, 9, 10ৰ পৰা আদি কৰি তেখেতসকলে পিকচাৰ তাত এনেকুৱা লগায়, ফটো এনেকুৱা তাত লগায়, এনেকুৱা টাইটেল এনেকুৱা লগায় যে সেই ল'ৰা ছোৱালীবিলাকে সেই ভিডিঅ'টো ক্লিক কৰিবলৈ বাধ্য হয় বা ক্লিক কৰিবলৈ মন কৰে। আৰু সেই ক্লিক কৰাৰ পাছতে কি হয়, তেখেতসকলে ভিডিঅ'টো চোৱাৰ পাছত তেখেতসকলে সেই ভিডিঅ'বিলাকে আমোদ পায়। কিন্তু সকলো এনে নহয়। এটা সময় এনেকুৱা হ'ল যে সেই ৰ'ষ্টাৰজনক এতিয়া অসমৰ মানুহে বেয়া পাবলৈ ল'লে। মূলতঃ কথাটো এইটোৱে যে আপুনি ক্লিক বাইট বা ভুল থাম্বনেইল বা ভুল টাইটেল লগাই আপুনি কেতিয়াও লাভৱান হ'ব নোৱাৰে। এসময়ত আপোনাৰ এদিন নহয় এদিন আপোনাৰ ভিউৱাৰ্ছবিলাকে হেট কৰিবলৈ ল'ব, আপোনাক ঘৃণা কৰিবলৈ ল'ব। চ' এনেকুৱা ধৰণৰ থাম্বনেইল বা টাইটেল ব্যৱহাৰ নকৰাটোৱে গ্ৰহণযোগ্য বুলি মই ভাবোঁ। এতিয়া আহোঁ ক্লিক বেইট সাধাৰণতে কোনে ব্যৱহাৰ কৰে। এতিয়া যদি আপুনি মনোৰঞ্জনৰ সময়ত, মই আগতে কৈছোঁ যদি আপোনালোকে মনোৰঞ্জনৰ সময়ত যদি ফিল্ম এখন চাবলৈ বিচাৰে, তেতিয়া ফিল্মখন যেতিয়া চাৰ্চ কৰে একেটা টাইটেলে অসংখ্য ভিডিঅ' ওলাই আহে। কিন্তু আপুনি ক্লিক কৰিলে দেখা যাব যে তাত সেইখন ফিল্ম আপুনি মনে বিচৰা ফিল্মখন তাত নাই। বা টেকনিকেলৰ চেনেলৰ ক্ষেত্ৰতো একেই, টেকনিকেল ভিডিঅ'বিলাকত এনেকুৱা হয়, ইমান টকাৰ ভিতৰত ইমানটো বস্তু কিনিলোঁ বা এইটো আকৰ্ষণীয় বস্তু কিনিলোঁ বা এনেকুৱা ধৰণৰ হয় যে বহুত কম প্ৰাইজত এনেকুৱা বস্তু, তাত ফাংচন বহুতবিলাক তেনেকৈ ফাংচন বহুতবিলাক আছে বুলি কয়, তাত কি হয় টাইটেলত দিয়া থাকে বা থাম্বনেইল দিয়া থাকে। কিন্তু কি হয় আপুনি ক্লিক কৰি দেখিব যে তাত তেনেকুৱা বস্তু নাই ভিডিঅ'টোত, সেই বিষয়টোৰ ওপৰতে ভিডিঅ'টো নাই। অকল টেকনিকেল বা অকল আপোনাৰ মনোৰঞ্জনমূলক ভিডিঅ' বা আপোনাৰ ৰষ্টিং চেনেলে এনে নহয়, কিছুমান নিউজ চেনেলবিলাকেও এনেধৰণৰ ব্যৱহাৰ কৰে। বহুত নিউজ চেনেল আছে, সকলোবিলাক কোৱা নাই, কিন্তু কিছু নিউজ চেনেলবিলাকে এনেকুৱা ব্যৱহাৰ কৰে। তেখেতসকলে প্ৰথমে দেখাব যে মানে কি হ'ল আমুক ডাঙৰ এক্ট্ৰেছ বা ডাঙৰ নেতা বা যাক আপুনি ফ'ল' কৰে তেখেতসকলৰ
আৰু আপোনাৰ ফটো দি মেলি কি কৰিব আমুকে আমুক কৰিলে আমুকে আমুকত কি কৰিলে আমুক মানে আচৰিত ধৰণে দেখাব কিন্তু এনেধৰণে দেখাব যে আপুনি সেই ভিডিঅ'টো ক্লিক কৰিবলৈ বাধ্য হ'ব কিন্তু ক্লিক কৰাৰ পিছত আপোনাৰ এনে লাগিব যেন এই ভিডিঅ'টো বা সেইটো আপোনালোকে এনে চালে বা সেই সময়খন এনে নষ্ট কৰিলে এই ভুল থাম্বনেইলবিলাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছু লোকৰ বিপদতো পৰা দেখা গৈছে যিহেতু মই প্ৰথমে ক'লো যে এজন ৰোষ্টাৰৰ বিষয়ে সেই ৰোষ্টাৰজনে কি কৰিলে দুদিনমান আগত ফটো এখন দিলে যে তেখেতে থাম্বনেইল লগালে এজনী ছোৱালী কিবা বিয়া নপতা ছোৱালী এজনী হিৰত সেন্দুৰ দি মেলি বিয়া পতা বুলি থাম্বনেইল লগাইছে কিন্তু তাই বায়েকে ভিডিঅ' এটা ৰিপ্লাই ভিডিঅ' এটা দিলে ৰিপ্লাই ভিডিঅ'টোত সেই ৰোষ্টাৰজনক মানে বেয়াকৈ জাৰিলে মানে এবাৰ সেইটো ক্ষেত্ৰত কেতিয়াবা বিপদত পৰাও দেখা যায় কিছুমান ইউটিউবাৰবিলাকক বা কিছুমান লোকক যে আপুনি যদি মোৰ বা মই যদি আপোনালোকৰ ফটো এখন ব্যৱহাৰ কৰোঁ আপোনাৰ পাৰ্মিশ্যন নোলোৱাকৈ আপোনাৰ আজিকালি এডিটিং ছফ্টৱেৰ বহুত আছে সেই এডিটিং ছফ্টৱেৰ দ্বাৰা আপোনাৰ কিবা লগাই দিলোঁ কিবা কৰি দিলোঁ সেইবিলাক কৰি যদি আপুনি থাম্বনেইল ব্যৱহাৰ কৰে আপোনাৰ আইনমতে আপুনি দণ্ডনীয় হ'ব পাৰে চ' মোৰ ক'বলগীয়া বিষয়টো এইটোৱে হৈছে যে যদি আপুনি এটা ইউটিউব পেজ চলিছে তাৰ বিষয়বস্তু কি আপুনি লৈছে সেই বিষয়বস্তুটোৰ পৰা আপুনি সুন্দৰকৈ উপস্থাপন কৰিবলৈ লওক যাতে সেই ভিডিঅ'টো সৰুৱে হওক বা সেই বিষয়বস্তুটোৱে সৰু হওক মই নতুন ইউটিউবাৰ হিচাপে ময়ো এনেধৰণৰ আকৰ্ষণমূলক মানে থাম্বনেইল লগাই টাইটেল লগাই এনেধৰণৰ ভিডিঅ' দিব পাৰিলোহেঁতেন কিন্তু মানে দিব বিচৰা নাই বা নিদিওঁ কাৰণ আপোনালোকৰ যিটো মৰম যিটো আশীৰ্বাদ আজিলৈ মই পাই আছোঁ বা যিটো সঁহাৰি পাই আছোঁ সেই সঁহাৰিটো মই সেই বিশ্বাসটো মই ভাঙিব নিবিচাৰোঁ বা নাভাঙো ভৱিষ্যত অনাগত দিনতো নাভাঙো বা মই এনেদৰে ভুল থাম্বনেইল ব্যৱহাৰ কৰিলোৱে যেনিবা আপোনালোকে যেন ভাল পাব নিশ্চয়কৈ নাপায় তেন্তে মোৰ আজি মূল বিষয়টো হৈছিলে ক্লিক বেট আকৌ এবাৰ কৈছোঁ ক্লিক বেট হৈছে সেইটো ভিডিঅ' যিটো নেকি আপোনালোকে ইউটিউবত চাৰ্চ কৰিছে কিবা এটা কিন্তু তাত পাইছে কিবা এটা কিন্তু ক্লিক কৰাৰ পিছত আপোনালোকে সেই বিচৰা বস্তুটো নাপালে ত' সেই ক্লিক কৰাৰ পিছত যিটো ভিডিঅ' আপুনি কাট কৰি দিলে বা বেলেগ এটা ভিডিঅ'লৈ আপোনালোকে স্কিপ কৰিলে সেইটো ভিডিঅ'কে আমি ক্লিক বেট বুলি কওঁ হয়তো আপোনালোকে সেনেকুৱা ধৰণৰ ক্লিক বেট ভিডিঅ' পাইছে ময়ো পাইছোঁ নিজে পাইছোঁ আৰু সেইবিলাক ভিডিঅ' কি কৰিব লাগে আমি সদায় আনলাইক বা ৰিপৰ্ট মাৰিব লাগে যাতে সেই ইউটিউবাৰজনে অনাগত দিনত এনেকুৱাবিলাক ভিডিঅ' দিবলৈ কমচে কম এবাৰ হ'লেও ভাবিব আশা কৰোঁ আপোনালোকে ক্লিক বেটনো কি হয় সেই বিষয়টো বুজি পালে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ